আজি হৈছে কাতি গেছা আৰু খানিকমান পাছতে পুৰা ৰঙা চাৰিওফালে ধানের সেউজীয়া পথাৰত পুৰা পোহৰ হ'ব ঘৰে ঘৰে দীপাৱলী জ্বলিব কি মজা এই হৈছে আমাৰ অসমীয়া জাতিৰ নীতি নিয়ম তো খানিকমান পাছত মই আপোনালোকক দুখন দীপাৱলী লোকৰ গৰু লেৰা ভেৰা আমাৰ গৰু হৈছেৰ ভেৰা জোৰে ক হৈছেৰ ভেৰা লোকৰ ধান ঘুনি খোৱা আমাৰ ধান ফুল ফুলা তো ফাইনেলি আমি আহিয়া পাইলং পুৰা আমাৰ পথাৰখনত এয়া দেখিব পাইছে চবে অলপ কৰি চাকি জ্বলাব লাগিছে তো আমিও লাহে লাহে আগবাঢ়াওঁ তো আলি যাব লাগিব পকা ধানৰ মাজে মাজে সৰু সৰু আলি খোজকাঢ়ি দি যাব লাগিব বোকা পানী দি তো এই আমাৰ মূলা গাঁৱৰ পাঁচাল বি কয় এইখিনি এই হাঁহ দেখিছে যে গৈছে আমাৰ মাটিটো আমি ইয়াত যাম আৰু যাই বন্তিটো জ্বলাই দিম তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই লওঁ দুটা কৰি ছাতি জ্বলাই আছে এইবিলাক মানে আমাৰ ধান ফুল ধৰা লোকৰ ধান ঘূনি ধৰা আমাৰ ধান থকা লোকৰ ধান ঘূনি ধৰা আমাৰ ধান থকা